মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজীৰ লেসন নম্বৰ 5 দ্য ডেফোডিলছ নামৰ কবিতাটি। দ্য ডেফোডিলছ এই কবিতাটি এটি প্ৰকৃতি বিষয়ক অতি মনোৰম কবিতা। এই কবিতাটিৰ আৰু এটি নাম আছে, সেইটো হ'ল I wandered lonely as a cloud. I wandered lonely as a cloud or daffodils এটাই কবিতা। যেহেতু এই কবিতাটি এটি প্ৰকৃতি বিষয়ক কবিতা, সেয়েহে পৰৱৰ্তী সময়ত এই কবিতাটিৰ নাম ৰখা হয় দ্য ডেফোডিলছ। আৰু এই কবিতাটিৰ মূল যি থিম, মূল বিষয়বস্তু, এই কবিতাটিৰ মূল থিম বা বিষয়বস্তু হৈছে বিউটি অফ নেচাৰ, অৰ্থাৎ প্ৰকৃতিৰ যি ৰূপ সৌন্দৰ্য, এই প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰাটোৱে হৈছে এই কবিতাটিৰ মূল বিষয়বস্তু। আৰু এই কবিতাটিৰ কবি হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থ। এই উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হয় 1770 চনত আৰু মৃত্যু হয় 1850 চনত। আৰু এই উইলিয়াম ৱৰ্ডছৱৰ্থক পয়েট অফ নেচাৰ অৰ্থাৎ প্ৰকৃতি কবি বুলি কোৱা হয়। আহা আমি পলম নকৰি পোনে পোনে কবিতাটিৰ মাজলৈ যাওঁ। দ্য ডেফোডিলছ। Have you ever seen or visited a garden full of flowers? অৰ্থাৎ ফুলেৰে ভৰা কোনো বাগিচালৈ তোমালোকে গৈছা নেকি বা কোনো বাগিচা দেখিছা নেকি ফুলেৰে ভৰি থকা? How do you feel when you see beautiful flowers gently moving in the breeze? যেতিয়া সেই ফুলবোৰ বতাহত, ব্ৰিজ মানে হৈছে বতাহ, মৃদু বতাহত যেতিয়া সেই ফুলবোৰ হালি জালি থাকে, তেতিয়া সেই ফুলবোৰ দেখি তোমালোকৰ মনত কেনে অনুভৱ হয়? Tell the friend sitting next to you what you saw and felt. আৰু তোমাৰ কাষতে যি বন্ধু বহি আছে, তেওঁ সেই ফুলেৰে ভৰা বাগিচা দেখি তোমাৰ কেনে অনুভৱ হৈছিল বা কি দেখিছিলা কোৱা। Now read the poem below. এতিয়া কবিতাটি পঢ়া। আমি এতিয়া মূল কবিতাটিৰ মাজলৈ যাওঁ। আমি প্ৰথমে ইয়াৰ যি ছন্দসজ্জা আছে, এই কবিতাটিৰ যি ছন্দসজ্জা আছে এই বিষয়ে চাই লওঁ। এই কবিতাটিৰ যি ফাৰ্ষ্ট লাইন আছে, অৰ্থাৎ প্ৰথম শাৰী আছে, প্ৰথম শাৰীৰ আৰু তৃতীয় শাৰীৰ যি শেষ বৰ্ণ, এই শেষ বৰ্ণৰ মিলন আছে। অৰ্থাৎ প্ৰথম শাৰী আৰু তৃতীয় শাৰীৰ কি হৈছে, ইয়াৰ মিলন আছে, যেনে ক্লাউড, ক্ৰাউড। ঠিক তেনেধৰণে দ্বিতীয় শাৰী আৰু চতুৰ্থ শাৰীৰ মিল আছে, যেনে হিলছ, ডেফোডিলছ। ঠিক তেনেধৰণে পঞ্চম আৰু ষষ্ঠ শাৰীৰ ইয়াত মিল আছে, যেনে ট্ৰিজ, ব্ৰিজ। সেইবাবে আমি এনেধৰণেও এই ছন্দসজ্জাটো লিখিব পাৰোঁ, এ বি চি চি, এনেধৰণে আমি দিব পাৰোঁ। আৰু এই কবিতাটিত মুঠতে 4টা স্তৱক আছে। এই 4টা স্তৱকতেই এই ছন্দসজ্জা একেধৰণেই গতি কৰিছে, অৰ্থাৎ একেটাই ছন্দসজ্জা প্ৰতিটো স্তৱকতে আমি দেখা পাম। এতিয়া আমি মূল কবিতাটোলৈ আহোঁ। I wandered lonely as a cloud. wandered মানে হৈছে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা, lonely মানে হৈছে অকলশৰে। অৰ্থাৎ কবিয়ে অকলশৰে উদ্দেশ্যবিহীনভাৱে এটুকুৰা ডাৱৰৰ দৰে ঘূৰি ফুৰিছিল। That floats on high over vales and hills. ডাৱৰবোৰ যেনেধৰণে উপত্যকা আৰু পাহাৰৰ ওপৰে যেনেধৰণে বতাহত ঘূৰি ফুৰে, ঠিক তেনেধৰণে কবিয়েও অকলশৰে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিছিল। When all at once I saw a crowd. আৰু হঠাতে কবিয়ে কৈছে, হঠাতে মই এটা ভিৰ দেখা পাইছিলোঁ। কিহৰ ভিৰৰ কথা কৈছে? ক্ৰাউড মানে হৈছে ভিৰ। কিহৰ ভিৰৰ কথা কৈছে? এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, অৰ্থাৎ অগণন, এ হোষ্ট অফ
অগণন সোণালী ৰঙৰ ডেফোডিলছ কবিয়ে দেখা পাইছিল। যেতিয়া কবিয়ে অকলশৰে ঘূৰি ফুৰিছিল উদ্দেশ্যবিহীনভাৱে, ঠিক তেনেতে হঠাতে কবিয়ে সোণালী ৰঙৰ ডেফোডিল ফুলৰ এটা ভিৰ দেখা পাইছিল। বিচাইড দ্য লেক বিনিথ দ্য ট্ৰিজ, আৰু এই ডেফোডিল ফুলসমূহ ক'ত আছিল? বিচাইড দ্য লেক, লেক মানে হৈছে সৰোবৰ বা জলাশয়। এই ফুলসমূহ আছিল, অৰ্থাৎ ডেফোডিল ফুলসমূহ আছিল জলাশয়ৰ কাষত। বিনিথ মানে হৈছে তলত, অৰ্থাৎ গছৰ তলত জলাশয় কাষত এই ফুলসমূহ আছিল। ফ্লাটাৰিং এণ্ড ডান্সিং ইন দ্য ব্ৰিজ, ব্ৰিজ মানে হৈছে মৃদু বতাহ। মৃদু বতাহত এই ডেফোডিলছ ফুলসমূহ শালি জালি নৃত্য কৰি আছিল। আৰু দেখাত কেনে লাগিছিল? কণ্টিনিউৱাছ এজ দ্য ষ্টাৰ্ছ দ্য চাইন, যেনেধৰণে আকাশত তৰাবোৰ জিলমিল কৰি থাকে, উজলি থাকে, ঠিক তেনেধৰণেই এই ডেফোডিল ফুলসমূহো উজলি আছিল, জিলিকি আছিল। এণ্ড টুইংকেল অন দ্য মিল্কি ৱে, মিল্কি ৱে গেলেক্সিত, অৰ্থাৎ হাতীপতিত যেনেধৰণে তৰাবোৰ জিলিকি থাকে, তীৰ বিৰাই থাকে, ঠিক তেনেধৰণেই ডেফোডিল ফুলসমূহো তীৰ বিৰাই আছিল। ইয়াত কবিয়ে ডেফোডিল ফুলসমূহক হাতীপতিৰ লগত তুলনা কৰিছে, অৰ্থাৎ ইমানেই ডেফোডিল ফুল কবিয়ে দেখা পাইছিল। ইয়াতে তোমালোকে চাব পাৰা, এয়া হৈছে মিল্কি ৱে গেলেক্সি, ইয়াত অসংখ্য তৰা আছে, দেখাত কেনে সুন্দৰ লাগিছে। ঠিক এনেধৰণেই এই ডেফোডিল ফুলসমূহ জিলিকি আছিল। দে ষ্ট্ৰেটছ ইন নেভাৰ এণ্ডিং লাইন, ষ্ট্ৰেটছ মানে হৈছে বিয়পি থকা, আৰু এই ডেফোডিল ফুলসমূহ কবিয়ে যিমান দূৰলৈ দেখা পাইছিল সিমান দূৰলৈ মাথো এই ডেফোডিল ফুলসমূহেই আছিল, নেভাৰ এণ্ডিং লাইন, শেষ নোহোৱা শাৰীলৈ। এলং দ্য মাৰ্জিন অফ এ বে, বে মানে হৈছে এই সৰোবৰৰ কথাটোৱেই কৈছে বা জলাশয়ৰ কথাটোৱেই কৈছে। জলাশয় বা সৰোবৰৰ একেবাৰে কিনাৰলৈকে এই ডেফোডিল ফুলসমূহ আছিল। 10,000 চ' আই এট এ গ্লেন্স, অৰ্থাৎ এক দৃষ্টিতে কবিয়ে 10,000 মান ডেফোডিল ফুল দেখা পাইছিল। অৰ্থাৎ ইমানেই ডেফোডিল ফুল আছিল যে কবিয়ে একেবাৰতে প্ৰায় 10,000 মান ফুল দেখা পাইছিল। টজিং দে হেডছ ইন স্প্ৰাইটলি ডান্স, স্প্ৰাইটলি ডান্স মানে হৈছে প্ৰাণ চঞ্চলভাৱে নৃত্য কৰি থকা, আৰু এই ডেফোডিল ফুলসমূহে প্ৰাণ চঞ্চলভাৱে ডান্স কৰি আছিল মৃদু বতাহত। দ্য ৱেভছ বিচাইড দেম ডান্স বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন ক্লে, যিহেতু এই ডেফোডিল ফুলসমূহ সৰোবৰৰ কাষত আছিল আৰু মৃদু বতাহ বলি আছিল, আৰু এই মৃদু বতাহত এই সৰোবৰৰ যিসমূহ পানী আছিল এই পানীও কি কৰি আছিল? নৃত্য কৰি আছিল। কিন্তু আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন ক্লে, অৰ্থাৎ যদি আমি এই ডেফোডিল ফুলৰ নৃত্য আৰু জলাশয় বা হ্ৰদৰ পানীৰ যি নৃত্য, এই নৃত্য যদি তুলনা কৰোঁ, তেনেহ'লে ডেফোডিল ফুলে যি নৃত্য কৰিছিল এই নৃত্যই এই জলাশয়ৰ বা সৰোবৰৰ পানীৰ নৃত্য কি কৰি দিছিল? চেৰ পেলাই দিছিল, অৰ্থাৎ আউটডিড, পিছ পেলাই দিছিল। এ পইট কুড নট বাট বি গে, গে মানে হৈছে আনন্দ। ইন চাচ এ জকান কোম্পানী, অৰ্থাৎ এনেকুৱা এক আনন্দময় সংগত এজন কবিয়ে কি কৰিব পাৰে? মাথো সুখ ল'ব পাৰে। আই গেজ এণ্ড গেজ বাট লিটিল থট হোৱাট ৱেল্থ দ্য চ' টু মি হেড ব্ৰট, গেজ মানে হৈছে লাগি চাই থকা, কবিয়ে লাগি চাই আছিল, ভাবিবৰ কাৰণে সময় নাছিল যে এই এনেকুৱা এক মনোৰম দৃশ্য, এই এনেকুৱা এক মনোৰম দৃশ্যই কবিৰ কাৰণে কি সম্পদ কঢ়িয়াই লৈ আনিছিল সেই কথা কবিৰ ভাবিবৰ কাৰণে সময় নাছিল। কবিয়ে ডেফোডিল ফুলসমূহৰ যি নৃত্য, এই নৃত্যসমূহ একেৰাহে লাগি চাই আছিল। ৱেল্থ অৰ্থাৎ সম্পত্তি, এই কবিতাটিত ৱেল্থ শব্দটোৱে মনৰ যি আনন্দ, মনৰ যি সুখানুভূতি, এই কথা প্ৰকাশ কৰিছে। ফৰ অফ্ট ৱেন অন মাই কোচ আই লাই, অফ্ট এইটো চমুকৈ লিখিছে,
ইয়াৰ ফুল ফৰ্ম হৈছে অফেন অৰ্থাৎ প্ৰায়। কোচ মানে হৈছে আৰাম বিচনা বা আৰাম চকী, আৰাম বেঞ্চো হ'ব পাৰে। কবিয়ে কৈছে যেতিয়া মই প্ৰায়ে আৰাম চকীত আৰাম কৰোঁ, ইন ভেকেণ্ট অৰ ইন পেনচিভ মোড, ইন ভেকেণ্ট অৰ্থাৎ শূন্য, অৰ পেনচিভ মোড অৰ্থাৎ চিন্তাশীল মেজাজে যেতিয়া মই আৰাম চকীত আৰাম কৰোঁ, দে ফ্লাছ আপোন ডেট ইনৱাৰ্ড আই, এই যে সুন্দৰ ডেফোডিল ফুলৰ নৃত্য, এই ডেফোডিল ফুলৰ নৃত্য কবিৰ কল্পনাত ভাহি আহে। হুইচ ইজ দ্য ব্লিছ অফ চলিটিউড, যি নেকি এই নিৰ্জনতাৰ অৰ্থাৎ অকলশৰে থকাৰ বৰদান বা পৰম সুখ বুলি কবিয়ে কৈছে। এণ্ড দেন মাই হাৰ্ট উইথ প্লেজাৰ ফিল, আৰু ইয়াৰ পিছত যেতিয়া এই ডেফোডিল ফুলৰ সুন্দৰ নৃত্য কবিৰ কল্পনাৰ মাজলৈ আহে, তেতিয়া কবিৰ যি মন, প্লেজাৰ মানে হৈছে আনন্দ, সুখ, কবিৰ মন আনন্দৰে ভৰি পৰে। এণ্ড ডান্স উইথ দ্য ডেফোডিলছ, আৰু কবিয়ে এই ডেফোডিল ফুলসমূহৰ লগত নৃত্য কৰিবলৈ আৰম্ভ কৰে অৰ্থাৎ নৃত্য কৰে। এইটোৱে হৈছে এই কবিতাটিৰ মূল ভাৱ। যদি তোমালোকৰ বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিবা, জনাবা, মই আকৌ আৰু ভাল ধৰণে বুজাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।